ছাত্ৰ ছাত্ৰীসকল হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ পাৰ্ট 2ৰ এটা দলৰ আধিপত্য চেপ্টাৰৰ কেইটামান শৰ্ট কুৱেশ্যন তোমালোকক মই আগবঢ়ালোঁ আৰু সেইখিনি তোমালোকে চাবা। এটা দলৰ আধিপত্যৰ যুগ। 1 নম্বৰ, ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত কোন আছিলে? এনচাৰ সুকুমাৰ সেন। 2 নম্বৰ, ভাৰতত কংগ্ৰেছ দল কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন? কংগ্ৰেছ দল 1885 চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। 3 নম্বৰ, দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা। এনচাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু 2 নম্বৰ ভাৰতীয় সাম্যবাদী দল। 4 নম্বৰ, ভাৰতীয় জনসংঘ দল কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 1951 চনত ভাৰতীয় জনসংঘ দল গঠন হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। 5 নম্বৰ, ভাৰতৰ দল ব্যৱস্থাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। এটা দলৰ আধিপত্যৰ যুগ। 1 নম্বৰ, ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত কোন আছিলে? এনচাৰ সুকুমাৰ সেন। 2 নম্বৰ, ভাৰতত কংগ্ৰেছ দল কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন? কংগ্ৰেছ দল 1885 চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। 3 নম্বৰ, দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা। এনচাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু 2 নম্বৰ ভাৰতীয় সাম্যবাদী দল। 4 নম্বৰ, ভাৰতীয় জনসংঘ দল কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 1951 চনত ভাৰতীয় জনসংঘ দল গঠন হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। 5 নম্বৰ, ভাৰতৰ দল ব্যৱস্থাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা দলৰ আধিপত্যৰ যুগৰ চেপ্টাৰৰ প্ৰথম কুৱেশ্যন হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত কোন আছিল? সুকুমাৰ সেন। 2 নম্বৰ, ভাৰতত কংগ্ৰেছ দল কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাৰতত কংগ্ৰেছ দল প্ৰথম গঠন হৈছিল 1885 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। 3 নম্বৰ, দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা। 1 নম্বৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু 2 নম্বৰ ভাৰতীয় সাম্যবাদী দল। 4 নম্বৰ, ভাৰতীয় জনসংঘ দল কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 1951 চনত ভাৰতীয় জনসংঘ দল গঠন হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। 5 নম্বৰ, ভাৰতৰ দল ব্যৱস্থাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। 1 নম্বৰ হৈছে বহুদলীয় ব্যৱস্থা, 2 নম্বৰ দলীয় শৃংখলাবদ্ধতা। নম্বৰ 6, ভাৰত স্বাধীন হোৱাৰ আগতে প্ৰতিষ্ঠা হোৱা 2টা ৰাজনৈতিক দলৰ নাম লিখা। এনচাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু 2 নম্বৰ ভাৰতীয় সাম্যবাদী দল। 7, দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু কোন ৰাজ্যত সেই দলৰ উপস্থিতি সেইকেইটা উল্লেখ কৰা। এনচাৰ নেশ্যনেল কনফাৰেন্স দল জম্মু কাশ্মীৰ আৰু DMK দল তামিলনাডু। এইকেইটা হৈছে সেইকেইখন ৰাজ্যৰ আঞ্চলিক দল। 8 নম্বৰ, ভাৰতীয় জনসংঘ দলৰ 2টা আদৰ্শ উল্লেখ কৰা। এনচাৰ ভাৰতীয় জনসংঘ দলৰ 2টা আদৰ্শ হ'ল 1 নম্বৰ, এখন দেশ গঠন কৰা, একে সংস্কৃতি গঢ়ি তোলা। 9 নম্বৰ, ৰাজা গোপালাচাৰীৰ ওপৰত 2টা বাক্য লিখা। ৰাজা গোপালাচাৰী ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল। গভৰ্ণৰ জেনেৰেল আৰু কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আছিল। নম্বৰ 10, স্বতন্ত্ৰ দলৰ 2টা আদৰ্শ উল্লেখ কৰা। স্বতন্ত্ৰ দলৰ 2টা আদৰ্শ হ'ল 1 নম্বৰ, দেশৰ অৰ্থনীতিত চৰকাৰে হস্তক্ষেপ কৰাটো নিবিচাৰে। ব্যক্তি স্বতন্ত্ৰতা থাকিলেহে অৰ্থনৈতিক বিকাশ সম্ভৱ বুলি কয়। 2 নম্বৰ, ই কৃষিৰ ক্ষেত্ৰত মাটিৰ চিলিঙৰ বিৰোধিতা কৰে। নম্বৰ 11, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল? গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্ব হৈছে NDA চৰকাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দল। বস্তুনিষ্ঠ প্ৰশ্ন। প্ৰথম
সাধাৰণ নিৰ্বাচনত কেইটা জাতীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল? 8টা। 2 নম্বৰ ভাৰতৰ দল ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা বহুদলীয় ব্যৱস্থা। প্ৰথম সাধাৰণ নিৰ্বাচনত জাতীয় কংগ্ৰেছ দলক কোনে পৰিচালনা কৰিছিল? জৱাহৰলাল নেহৰু। প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেইখন আসন লাভ কৰিছিল? 364খন আসন। প্ৰথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে কেইখন আসন লাভ কৰিছিল? 16খন। প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। ভাৰতৰ সমাজবাদী দল কেতিয়া গঠন হৈছিল? 1934 চনত সমাজবাদী দল গঠন হৈছিল। ভাৰতীয় জনতা দলৰ মূল কোন দল? স্বতন্ত্ৰ দল। নেক্সট, কোন বছৰৰ পৰা নিৰ্বাচন আয়োগে EVM নিৰ্বাচনৰ ব্যৱস্থা লাভ কৰিছিল? 1990 দশকত। 10 1952 চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্থান লাভ কৰিছিল? সাম্যবাদী দলে। ভাৰতৰ দলীয় ব্যৱস্থা 4টা প্ৰকৃতি লিখা। বহুদলীয় ব্যৱস্থা, দলীয় নীতি, দলীয় স্বাধীনতা, দলীয় শৃংখলাবদ্ধতা।